নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ভাৰতে ইংলেণ্ডক তৃতীয়খন এদিনীয়াত 5 উইকেটত হৰুৱাই যেটো এদিনীয়া সিৰিজ আছিল সেইটো জয়ী কৰিবলৈ সক্ষম হৈছে দখল কৰিবলৈ সক্ষম হৈছে ইংলেণ্ডত গৈ ইংলেণ্ডৰ ভূমিত এদিনীয়া সিৰিজ দখল কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাৰ নেতৃত্বত সো ঋষভ পন্থ হোৱাটে প্লেয়াৰ আৰু এই মেটছখন হোৱাটে মেটছ আৰু লগতে হাৰ্দিক পাণ্ডিয়াৰ যেটো ইনিংস বেট আৰু বলেৰ সৈতে উজ্জ্বলি উঠি তেখেতে যেনেকুৱা প্ৰদৰ্শন কৰিলে আৰু আজি টিমৰ গুৰুত্বপূৰ্ণ টিমক যেতিয়া লাগিছিল সেইটো সময়তে হাৰ্দিক পাণ্ডিয়া আৰু ঋষভ পন্থে বিশেষকৈ যেটো পাৰ্টনাৰশ্বিপ কৰিলে ন মাজত উইকেট যাবলৈ নিদি ধৰি ৰাখিলে ৰান আগবঢ়াই নিলে বহুত আগবঢ়াই নিলে তেনেদৰে এই যেটো 260 ৰানৰ টাৰ্গেট আছিল ৰানটোতো 260 আছিল কিন্তু দেখাত কিন্তু হেতু 360 দৰে আছিল কাৰণ উইকেট গুছি গলে ৰান খৰুচ কৰো বহুত ডাঙৰ নিচিনা লাগে সো সেইটোৱে হল টপ অৰ্ডাৰ আজি ফেইল হোৱা দেখা গৈছিল না ৰোহিত চলিলে না ধৱন চলিলে না কোহলি না সূৰ্য কুমাৰ কোনোৱে নচলিলে ফেইল হোৱা দেখা গল যেটো নেকি হৈছিল দ্বিতীয়খন এদিনীয়াটো সো বুমৰাহক মিস কৰিলে আজি ভাৰতে ইনজৰ্ড হল আঘাতপ্ৰাপ্ত হৈ বাহিৰ হল এখন মেচৰ পৰা কিন্তু বুমৰাহ থকা হলে অলপ ৰান কমিলেহেঁতেন তথাপিও যেটো কামবেক আজি ইণ্ডিয়ান টিমৰ ফালৰ পৰা দেখিবলৈ পোৱা গ'ল এইটো চেনেলতে আমি যেতিয়া প্ৰথমটো ইনিংছৰ পাছত ইংলেণ্ডৰ বেটিং শেষ হোৱাৰ পাছত আহিছিল তেতিয়া বহুতে মন্তব্য কৰিছিল হাৰিব যেতিয়া ৰোহিত শৰ্মা শিখৰ ধৱন আউট হৈ গ'ল বিৰাট কোহলি আউট হৈ গ'ল তেতিয়াও কিন্তু বহুত কেজনে হাৰিব বুলি কমেন্ট কৰিছিল 10 অভাৰে যোৱা নাছিল তেতিয়া ইণ্ডিয়া বিপদত আছিল কিন্তু তেনেকুৱা সময়তে বহুতে হাৰিব বুলি কমেন্ট কৰি আছিল মোৰ দেখি বেয়া লাগিছিল ধৰক দিয়কচোন কমেন্ট বিলাক দেখি হাৰিব বুলি কথা কিন্তু মোৰ এটা বিশ্বাস আছিল যেতিয়ালৈকে ইণ্ডিয়াৰ লাষ্ট বেটিং পেয়াৰটো আউট নহয় তেতিয়ালৈকে কিন্তু মই কেতিয়াও হাৰিব বুলি নাভাবো মই সকলোকে অনুৰোধ জনাও যিবিলাক মানে ভাৰতৰ ক্ৰিকেট প্ৰেমী আছে তেওঁলোকক ক্ৰিকেট টিমটো সমৰ্থন কৰে তেওঁলোকক তেতিয়ালৈকে আপোনালোকে হাৰ না মানিব যেতিয়ালৈকে লাষ্ট টু পেয়াৰ অৰ্থাৎ জাদেজা লাষ্ট বেটাৰ হিচাপে আছে এখন মেচত জাদেজা যেতিয়ালৈকে আউট নহয় তেতিয়ালৈকে কিন্তু মই কেতিয়াও আশা এৰি দিয়া নাছিল মই বলো জাদেজা যেতিয়ালৈকে আছে তেতিয়ালৈকে হাৰ্দিক পাণ্ডিয়া যেতিয়ালৈকে আছে জাদেজা যেতিয়ালৈকে আছে তাৰ পাছৰ পৰহে বলাৰ আহিব তেতিয়ালৈকে কিন্তু আশা এৰি দিয়া নাছিল সো কিবা এটা হ'ব নিচিনা লাগি আছিল ভাবিছিল ঋষভ পন্থ আৰু হাৰ্দিক পাণ্ডিয়াৰ মাজত 150 মানৰ পাৰ্টনাৰশ্বিপ হ'ব আৰু আজি এটা ডাঙৰ পাৰ্টনাৰশ্বিপ হ'ল হোৱা দেখা গ'ল বহুত সুন্দৰ এটা পাৰ্টনাৰশ্বিপ হোৱা দেখা গ'ল সো উইকেট যাবলৈ দিয়া নাই হাৰ্দিক পাণ্ডিয়াও 100 কৰিব পাৰিলেহেঁতেন কিন্তু দুৰ্ভাগ্যবশতঃ 71 ৰানত তেখেতে মিছ কৰিলে 100টো 71 ৰানত আউট হৈ গ'ল তেখেতে 55টা বলত 71 ৰান কৰিলে 10টা 4 মাৰিলে তেখেতে আৰু ঋষভ পন্থৰ যেটো ইনিং একদম মেটচ উইনাৰ 125 ৰান 113টা বলত 16টা 4 আৰু 2টা 6ৰ সহায়ত তেখেতে ইমান এটা সুন্দৰ ইনিং আমি কেতিয়াও পাহৰিব নোৱাৰে এটা ইনিংছ খেলি থৈ গ'ল ঋষভ পন্থ এনেকুৱা বহুত চিৰযুগমীয়া কিছুমান মুহূৰ্তৰ কিন্তু দিছে আমাক বহুত চিৰযুগমীয়া মুহূৰ্ত কিছুমান ঋষভ পন্থে ভাৰতীয় টিমক উপহাৰ দিছে উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াত আপোনালোকে দেখিছিলে টুটা হে গাৱা কা ঘমণ্ড আপোনালোকে মনত আছে এতিয়া ইংলেণ্ডৰ ঘমণ্ড খেয়া টুটা হে বুলি আমি ক'ব লাগিব সো ইংলেণ্ডৰ ভূমিত তেনেকুৱা এটা ইনিংছ খেলি টেষ্ট মেচতো তেখেতৰ ফৰ্ম পুৰা আছিলে আৰু এতিয়া সেইটো ফৰ্মকে তেখেতে প্ৰথম কেইখনত কিন্তু ইমান ভাল হোৱা নাছিলে প্ৰথম এদিনীয়া কেইখনত কিন্তু এইখনত তেখেতে যেটো খেলিলে একদম বেষ্ট প্ৰদৰ্শন বুলি ক'ব লাগিব বাকি বলাৰসকলৰ প্ৰদৰ্শন আজি মোটামুটি আছিল 260 ৰানৰ টাৰ্গেটটো মানে দিলেগে 260 ৰানত ৰখাব পাৰিলে 260 ৰানৰ টাৰ্গেটৰ ৰখাব পাৰিলে ইংলেণ্ডক তথাপিতো সেইটো টাৰ্গেটে বহুত বেছি নিচিনা লাগিছিল কাৰণ টপ অৰ্ডাৰ ফেইল হৈ গৈছিল আৰু বিৰাট কোহলিও ফেইল হৈ গৈছিল সূৰ্য কুমাৰ ফেইল হৈ গৈছিল সো সেইভাবে বহুত দীঘল নিচিনা লাগিছিল ইনিংছটো কিন্তু সেলিউট টু হাৰ্দিক পাণ্ডিয়া সেলিউট টু ঋষভ পন্থ যে এনেকুৱা এটা সুন্দৰ পাৰ্টনাৰশ্বিপ দিলে পাৰ্টনাৰশ্বিপ কৰিলে আগবঢ়াই নিলে আৰু জাদেজা আহি শেষত ৰখালে আৰু ঋষভ পন্থৰ পৰা ফিনিশিং দেখিবলৈ পোৱা গ'ল মেইন মানুহ হৈছে হাৰ্দিক পাণ্ডিয়া আৰু ঋষভ পন্থ এই দুয়োজনে যদি সেই গুৰুত্বপূৰ্ণ সময়ত উইকেট যাবলৈ নিদি এনেদৰে ধৰি নাৰাখিলহেঁতেন খেলখন তেতিয়া কিন্তু আজি এইটো ৰিজাল্ট নহয় ইণ্ডিয়া সিৰিজটো নিজিকে সো বহুত গুৰুত্বপূৰ্ণ সময়ত গুৰুত্বপূৰ্ণ অৱদান দিলে বিশ্বকাপৰ যিখন 2019ৰ মেটচ আছিল সেমি ফাইনেল ইণ্ডিয়া হাৰিছিল সেইখনলৈ মনত পৰি গ'ল সেইখনতো টাৰ্গেট অলপ কমেই আছিল ইয়াতকে সো সেইখনতো যদি হাৰ্দিক আৰু ঋষভ পন্থে এনেকুৱা কৰিব পাৰিলেহেঁতেন তেতিয়া হয়তো আজি বেলেগ এটা পৰিস্থিতি উদ্ভৱ হ'লহেঁতেন কিন্তু সেইখন পৰাজয়ৰ পৰা যথেষ্ট শিকিছে ইণ্ডিয়াই সেই একেকেজন মানুহে কিন্তু সেই তেতিয়াও বেটিং কৰি আছিল ঋষভ পন্থ আৰু
হাৰ্দিক পাণ্ডিয়া একেকেইজন মানুহে কিন্তু সেই তেতিয়াও সেই 2019ৰ ছেমি ফাইনেল পৰাজয়ত বেটিং কৰি আছিলে সেইকেইজনে যদি সেইদিনাখন এনেকুৱা ইনিংছ খেলিলেহেঁতেন সেই তাৰ পৰা এই দুজন বেটাৰে যথেষ্ট শিক্ষা লৈছে আৰু হাৰ্দিক পাণ্ডিয়াৰ বেটিং আগতকৈ বহুত উন্নত হৈছে অলৰাউণ্ডাৰ হিচাপে বহুত উন্নত হৈছে হাৰ্দিক পাণ্ডিয়া আগতে সাধাৰণতে তেখেতক কোৱা হয় যে IPLতহে ভাল খেলে ইণ্ডিয়াৰ কাৰণে একো কৰিব নোৱাৰে কিন্তু সমালোচকসকলক পুৰা তীব্ৰ প্ৰত্যুত্তৰ দিছে হাৰ্দিক পাণ্ডিয়া এইটো ছিৰিজত বিশেষকৈ বেট আৰু বলেৰ সৈতে যিখিনি অৱদান দিছে তেখেতে আৰু ঋষভ পন্তৰ ক্ষেত্ৰতো কৈ থকা হয় বহুতে সমালোচনা কৰি থাকে যে উলিয়াব লাগে অকল টেষ্টতহে থাকিব লাগে সেইটো নহয় ঋষভ পন্তো বহুত বেছিয়ে এজন আগশাৰীৰ ক্ৰিকেটাৰ হয় BCCআই এনেই সেইজনক টিমত ৰাখি থোৱা নাই গোটেই 3টা ফৰ্মেটত এনেই উইকেট কিপাৰ হিচাপে কিন্তু ঋষভ পন্তক ৰাখি থোৱা নাই এনেকুৱা কিছুমান মুহূৰ্তত কামত অহা প্লেয়াৰ প্লেয়াৰটো বহুত থাকে হাৰ্ড হিটাৰ বহুত থাকিব পাৰে কিন্তু ঋষভ পন্তৰ নিচিনা প্লেয়াৰ কিন্তু সহজতে ওলাই নাহিব হয়তো মহেন্দ্ৰ সিং ধোনীৰ এনেই উত্তৰাধিকাৰী বুলি নকয় ন ঋষভ পন্তক কিবা এটা আছে মানে বহুত বেছিয়ে আছে ঋষভ পন্তক যিসকলে বেয়াকৈ কয় বা সমালোচনা কৰে অলপ ভাবি চাব মানে কিমান গুৰুত্বপূৰ্ণ সময়ত মানে তেখেতে ভাৰতীয় টিমটোক উদ্ধাৰ কৰিছে সেইখিনি কিন্তু আপোনালোকে অলপ ভাবি চাব বেয়াকৈ যিসকলে কয় মানে সাধাৰণতে নাজানো আৰু কিয় বেয়াকৈ কয় IPLৰ কাৰণে বেয়াকৈ কয় নে নাই IPLত থাকে ন টিমৰ বিভিন্ন কিন্তু যেতিয়া ইণ্ডিয়াৰ খেল হয় তেতিয়া মানে সকলো সংঘবদ্ধ হ'ব লাগে ইণ্ডিয়াৰ বাবে হাৰিব এনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকিব নালাগে শেষৰজন বেটাৰ আউট নোহোৱালৈকে হৰাৰ যিটো মানে কথাখিনি মনলৈকে আনিব নালাগে ছাপোৰ্ট অব্যাহত থাকিব লাগে সদায় ইণ্ডিয়ান টিমৰ ওপৰত বিলিভ থাকিব লাগে যদিও প্ৰথম কেইজন আউট হৈ গৈছিলে টপ অৰ্ডাৰ ফেইল হৈছিলে তথাপিতো মিডল অৰ্ডাৰৰ ওপৰত আশা আছিলে কিবা এটা কৰিব বুলি ঋষভ পন্তে এনেকুৱা ইনিংছ যদি T20 বিশ্বকাপতো খেলিব পাৰে তেতিয়াতো ইণ্ডিয়াৰ কাৰণে বহুত ভালেই এনেকুৱা বিপদৰ পৰিস্থিতিত পৰিপক্ক হৈছে প্লেয়াৰসকল হাৰ্দিক পাণ্ডিয়াৰ কথাই কওঁ নে নাই ঋষভ পন্তৰ কথাই কওঁ পৰিপক্ক হৈছে সূৰ্য কুমাৰক এদিনীয়া ক্ষেত্ৰতে বিশেষকৈ এদিনীয়া ক্ষেত্ৰত বাহিৰৰ ছিৰিজত আৰু অলপ কাম কৰাৰ দৰকাৰ আছে বাকী বিৰাট কোহলি বাৰু ফৰ্মটো এই বৰ্তমান সময়ত ইমান বিশেষ নহয় বাকী ধৱন আৰু ৰোহিত বাৰু তেনেকুৱাই ধৱনৰ স্থানটো চাগে KLয়ে ল'বহি KL এতিয়া বাহিৰ হৈ আছে টিমৰ পৰা KLয়ে চাগে ধৱনৰ স্থানটো ল'বহি পাৰে পাছত যেতিয়া ধৰক ফুল ষ্টেণ্ড টিমত খেলিব ইণ্ডিয়াই যেতিয়া বিশ্বকাপ খেলিব তেতিয়া হয়তো KL ৰাহুলকে খেলাবলৈ পছন্দ কৰিব এইটো ছিৰিজ ইমান ভাল যোৱা নাই ধৱনৰ বাবে যদিও ৱেষ্ট ইণ্ডিজত অধিনায়কত্বত গৈছে বাকী ইংলেণ্ডৰ কথা ক'বলৈ গ'লে আজি টপলিয়ে কিন্তু এটা হাৰ্ট এটেক দিছিলে টপলিয়ে ইয়াৰ আগৰখন মেচতো হাৰ্ট এটেক দিছে আজিও তেখেতে হাৰ্ট এটেক দিলে 3টা উইকেট লৈ পেলাই বাকী কাৰ্ছে এটা আৰু অভাৰটনে এটা উইকেট ল'লে বাকী তেনেকুৱা উইকেট ল'বলৈ নোৱাৰিলে আৰু তাৰ মূলতে আছে পাণ্ডিয়া আৰু পন্তে উইকেট যাবলৈ নিদিলে বাকী তেওঁলোকৰ বেটিঙৰ কথা ক'বলৈ সৰ্বাধিক 60 বাটলাৰে কৰিছিলে মইনে 34 ৰয়ে 41 260 ৰানৰ যিটো টাৰ্গেট আছিলে সেইটো উপযুক্ত নহ'লে হয়তো 300 মান টাৰ্গেট লাগিছিল এখন জিকাৰ ক্ষেত্ৰত 300 মান টাৰ্গেট হোৱা হ'লে হয়তো কিবা এটা হ'লহেঁতেন কাৰণ ভাৰতে বহুত ব্ৰিলিয়েণ্ট বেটিং প্ৰদৰ্শন কৰিলে উইকেট যাবলৈ নিদিলে পাৰ্টনাৰশ্বিপ কৰিলে এইকেইটা লাগে এদিনীয়া ক্ৰিকেটৰ ক্ষেত্ৰত সাধাৰণতে এইকেইটা লাগে বহুত বেছিয়ে সুখী হৈছোঁ মোৰ কথা ক'বলৈ গ'লে মই বহুত বেছিয়ে সুখী হৈছোঁ যে হাৰি থকা মেটচ এখন কেনেকৈ লুটিয়াই দিলে এনেকুৱা মেটচে চাব বিচাৰোঁ আমি হোৱাতে মেটচ হোৱাতে প্লেয়াৰ ঋষভ পন্ত হোৱাতে প্লেয়াৰ হাৰ্দিক পাণ্ডিয়া এইখিনিয়ে আমাৰ জীৱনৰ সুখ এইখিনিয়ে সাধাৰণতে এইটো ভিডিঅ' ইমানটা সমাপ্ত কৰিলোঁ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ ইমান এটা সুন্দৰ ছিৰিজ যোৱাৰ বাবে ইমান এখন সুন্দৰ মেটচৰ বাবে যদিহে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে মই ডিম্পুৱে বিদায় মাগিছোঁ ধন্যবাদ